সিমেন্ট বন্দোবস্ত কৰি পোৱা নাই, লোহা কিনি পোৱা নাই। গতিকে খেলি মেলি লাগতে লাগতে কোনোবাই যেতিয়া মই বনাই দিম দে, তই পইচাটো মোক দিলি হ'ল, দিয়া হৈ গ'ল। আৰু তাতে কাৰোবাৰ হৈ গ'ল, কিন্তু কাৰোবাৰ আজিলৈকে নহ'ল, তাই অকল থিয় হৈ থাকে। এনেকুৱা ধৰণৰ এইবিলাকৰ ওপৰতো এতিয়া বিহিত ব্যৱস্থা লৈ আছে যে যিমান মানুহে ঘৰ বনোৱাৰ কাৰণে দায়িত্ব লৈছে, ইয়াত ঘৰ মালিকৰ দায়িত্ব আছে, আমাৰ ইঞ্জিনিয়াৰসকলৰ দায়িত্ব আছে, অফিচাৰৰ দায়িত্ব আছে, আৰু যিজনে বনাবলৈ পইচাটো লৈছে দুখীয়া মানুহৰ পৰা তাৰো দায়িত্ব আছে। গতিকে সেইটো ব্যৱস্থা DC ডাঙৰীয়া, PD ডাঙৰীয়া, BDO ডাঙৰীয়া, আমাৰ ডাঙৰীয়াসকল চবে লৈ আছে আৰু চবকে কৈ থকা হৈছে যে ঘৰখিনি সম্পূৰ্ণ কৰি দিব লাগে। তো এইখিনি হৈ থাকিব। কিন্তু আজি যিসকলে পাব, আমাৰ 1740 জন 1740 জন ভেলগাঁও ব্লকৰ পৰা যিটো আজি পাব, চব বাকীবিলাকক নালাগে নেকি ঘৰটো? ইয়াতে দেখোন 200, 300 অহা নাই, চব 300 অহা নাই। তো যিয়ে নহওক আজি যিখিনি পাব স্পষ্ট বুজি পইচা আপোনালোকৰ একাউণ্টত সোমাব। দেউতাই পইচাটো কেতিয়াবা উৰাই দিব পাৰে, মা দেউতা নহয় ল'ৰাও উৰাই দিব পাৰে, হয় না নহয়? আৰু কেতিয়াবা জোৱাইও উৰাই দিব পাৰে, হয় না নহয়? গতিকে নিজে সাৱধান হ'ব লাগিব নিজৰ বস্তু, বুজি পালে না? আপোনালোকে চবে নিজে সাৱধান হওক। গতিকে এইখিনি ঘৰ তুমি বহি থাকা, তই ঘৰ নাপায় আৰু এনেকুৱা কৈ থাকিলে যে এতিয়া চবকে সেইকাৰণে অনুৰোধ কৰিছো, ঘৰটো চবে বনাই ল'ব লাগিব। এতিয়া বেলেগে কৰিছিল, ঠগাইছিল, বহুতে জেলত গ'ল। আমাৰ ওদালগুৰি এতিয়ালৈকে জেলত যোৱা নাই, কি জানে? সেইকাৰণে এতিয়াও এনেকুৱা চলি আছে। কিন্তু বাকী জিলাবিলাকত বহুতে জেলত গ'ল। কিন্তু এতিয়া ঘৰৰ মালিকৰ জেলত যাব যদিহে নিজে ঘৰ নবনায়। নিজৰ দায়িত্ব, নিজে খাব, নিজে দায়িত্ব ল'ব, নিজে জেলতে কেইমাহমান থাকি আহিব, হ'ব? আৰু খাই জেলত থকা, হয় না নহয়? এইটো ভাবিব নালাগে যে পইচাটো পাইছো ঘৰটো বনাব নালাগে, এইটো নহয়। পইচা পাইছে, ঘৰটো বনাই ল'ব লাগিব, আৰু ঘৰটো বনাই নল'লে কিন্তু পিছত কোনো আঁচনি নাপাব চৰকাৰৰ পৰা। চব ঠিকে কৰি ল'ব, চবে কৰি ল'ব, ঘৰটো কৰি ল'ব। তো ধন্যবাদ। মই অনুৰোধ কৰিছো আমাৰ BDO ডাঙৰীয়া যে আমি VCDC প্ৰত্যেকজন মেম্বাৰলৈকে ক'ব লাগে, চবে যাতে বেনিফিচিয়াৰী ঘৰ বনোৱাটো তেওঁলোকে চাই থাকে, তেওঁলোকেও দোষী হ'ব যদিহে নিজৰ গাঁৱৰ বেনিফিচিয়াৰীয়ে ঘৰটো যদি বনাই নলয়। এইটো চাব লাগিব, এই ঘৰটো বনাইছে নে নাই, এনেকুৱা কৈ থাকিব লাগিব। ঠিক আছে, ৰাইজৰ মানুহ চাব লাগিব যে ঘৰটো বনাইছে নে নাই। আৰু আমাৰ ৰাজনৈতিক দলবিলাকত বহুত কাৰ্যকৰ্তা আছে, চব পাৰ্টিৰে, BJPৰো আছে, UPPৰো আছে, BPMৰো আছে, কংগ্ৰেছৰো আছে, আৰু নাম নাজানা বহুত পাৰ্টি আছে। সব পাৰ্টিৰ মানুহবিলাকক অলপ সহায় কৰি দিব লাগে। নিজৰ নিজৰ গাঁৱত দুখীয়া মানুহক ঘৰ বনাই থাকোঁতে যে ঘৰটো হৈছে না নাই, ঘৰটো বনাব জানিছে না নাই, কোনটোবা বুজি পোৱা নাই নেকি, মিস্ত্ৰীয়ে ঠগাব খুজিছে নেকি, অলপ সেইবিলাক চাই দিব লাগে ৰাজনীতি কৰা মানুহবিলাকে। অকল ভোটৰ সময়ত ভোট বিচাৰি থাকিলে নহয়, আৰু এতিয়াৰ পৰা এনেকুৱা চাই দিলে এই মানুহখিনি ভোটক পাই যাব, হয় না নহয়? ভাল কাম কৰিলে ভোট দিবই, হয় না? গতিকে চবে সহায় কৰিব লাগে। তো মোৰ অনুৰোধ এইটোৱে, আজি যি পাইছে পাইছে, সদায় পাই নাথাকে, চৰকাৰ নিয়মৰ কথা আছে। আমাৰ আগত দিয়াটো এনে গ'ল বুলি ক'লেও নাপায়, কাৰণ একবাৰেই দিব চৰকাৰে। এতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছে, 5 কোটি মান, আৰু অসমত কিমান দিছে এতিয়া? 3 লাখ, আৰু দিবহে পিছত, দি থাকিব। আপোনালোকে ভাগ্যৱান, নতুনকৈ প্ৰথম 3 লাখত আপোনালোকে 1740 জন মানুহে ইয়াত এই ঘৰটো পাৰে, আৰু ডাইৰেক্ট একাউণ্টত পইচাটো গুচি যাব, কাকো 1 পইচা দিব নালাগে। এইটোতো ক্লিয়াৰ, পইচা দিব নালাগে। এতিয়া আপোনালোকে কি পাব লগত, যিসকলে আগত পোৱা নাই, স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা পায়খানা এটা কৰা,
ঠিক আছে। আৰু আগত যদি পোৱা নাই, উজলা আঁচনিৰ দ্বাৰা গেছ কানেকশ্যন, গেছ টেংকি ফ্ৰী, গেছ চোকা এইটো ফ্ৰী, এই আঁচনিটো পাব। আৰু মাহে মাহে সাবসিডি গেছ কিনাৰ পইচা আপোনালোকৰ তাত সোমাই থাকিব। ঠিক আছে, এইটো আপোনালোকে পাব। তো গেছ কানেকশ্যনটো হ'ব, পায়খানাটো হ'ব, যিবিলাকে ঘৰ পাইছে। আৰু বিডিঅ ডাঙৰীয়াক মই অনুৰোধ জনাইছো, মুখ্যমন্ত্ৰী যিটো চিঠি দিছে ইয়াতে আপোনালোকক, যিটো আজি লেটাৰ পাব চেংচন, তাত লিখা আছে যিবিলাকে মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা পাইছে তেওঁলোকে লগতে স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা কি পাব? পায়খানা পাব। আৰু এইটো ভালদৰে ঠিক জেগাত য'ত হাগিব কাৰণে সুবিধা হয়, হয় না নহয়? আমাৰ ক'ৰবাত ক'ৰবাত বনাই লয়, বনাই খোৱাৰ পিছত নাযায় কোনেও তাতে, কাৰণ হাগাৰ পৰিৱেশে নাই তাতে, হয় না নহয়? পানী নাই, এজন হাগি আহিলে আহিল আৰু তাত বেলেগে কেনেকৈ যাবি ধুই নাহিলে? দমকল নাই, পুখুৰীও নাই, এনেকুৱা ঠাইত বনাব নালাগে। নিজৰ গোপ ইমান বেয়া পায় নেকি যে তাতে কৰিব লাগে? পেটত লৈ ঘূৰি থাকো আমি, হয় না নহয়? পায়খানাটো আমাৰ পেটত থাকে না নাথাকে? আৰু তাক পেলাবলৈ বিৰাট দূৰত কৰিব পাৰিও নাই, একো নাই, নিজেও নাযায়, লাষ্টত বেকাৰ। স্বচ্ছ ভাৰত মিছনৰ আমাক বহুত দেখো মই ৰাস্তাই ৰাস্তাই বোলে স্বচ্ছ ভাৰতৰ নামত যিবিলাক পায়খানা বনাইছে মানুহেই নাথাকে। তেতিয়া আপোনালোকে সেইটো কৰিব নালাগে। উপযুক্ত নিজৰ ঘৰৰ ডেইলি ব্যৱহাৰ কৰাৰ কাৰণে উপযোগী হিচাপে ভাল জাগাত ভালদৰে কৰি ল'ব লাগে আৰু ব্যৱহাৰ কৰিব লাগে। সেইটো অকল আপোনাৰ নহয়, সেইটোৰ দ্বাৰা অঞ্চলৰ পৰিৱেশটো পৰিষ্কাৰ কৰি ৰখা। তো সেইটো পাব। এটাতো উজ্জ্বলা আঁচনি পাব, যদি পাইছে এইটো নাপায় ডাবল ডাবল, হয় না নহয়? যে ঘৰটো কিয় পোৱা নাছিলে, এইটো যদি পাইছে উজ্জ্বলা আঁচনি নাপাব। ইয়াৰ পিছত জল জীৱন মিছনৰ দ্বাৰা আপোনালোকে চবে জল কানেকশ্যন, পানীৰ কানেকশ্যন, এটা এটা পানীতে আপোনালোকৰ ঘৰলৈ আহিব। অলৰেডি আমাৰ বহুতৰে আহিছে, যদি অহা নাই আহিব, সেইটো কৰি দিব চৰকাৰে। ঠিক আছে, এইটো চব মোদী ডাঙৰীয়াৰ সপোন যে ভাৰতত এনেকুৱা নাগৰিক থাকিব নালাগে যি নাগৰিকৰ এইটো পানীৰ কাৰণে হাহাকাৰ হ'ব লাগে। চবে যাতে পানী খাব পায়, সেইকাৰণে ঘৰ ঘৰ জল। এতিয়া আমি সেই উত্তৰ অঞ্চলত যে কৰি আছো, ভূটানৰ পৰা পানী আনিছো, এই কেইদিনমানত চবৰে কানেকশ্যন হ'ব, কাৰেণ্ট নালাগে, আৰু চবৰ ঘৰৰ টেপত 24 ঘণ্টা পানী যাব। এতিয়া আমাৰ উত্তৰ অঞ্চলত কি হৈ আছিলে, কেতিয়াবা জেনেৰেটৰ বেয়া হয়, কেতিয়াবা ইলেক্ট্ৰিক বিল দিব নোৱাৰাৰ কাৰণে কাটি দিয়ে, কেতিয়াবা পানীয়ে শুকাই যায়। এতিয়া কিন্তু আমি ভূটানৰ পৰা পানী আনি পালে চবৰ ঘৰত বিনা পইচা বিনা কাৰেণ্টত এইটো পানী যাই থাকিব। কিন্তু নিজৰ নিজৰ ৰাইজে কেতিয়াবা পাইপটো ভাঙিব, ফুটিব, কিবা এটা ডিষ্টাৰ্ব হৈ থাকিব, তাৰ কাৰণে নিজৰ মাজত টকা পইচা তুলি থকাৰ যিটো নিয়ম আছিলে এই নিয়মটো পালন কৰিব লাগে। নহলে আমাৰো অহংকাৰ থাকে, এতিয়া এনে পানী বৈ আহিছে কিয় পইচা লাগে, হয় না নহয়? আগতে কাৰেণ্ট বিল দিয়াৰ কাৰণে পইচা লাগিছিলে, এতিয়াতো কাৰেণ্ট বিল দিব নালাগে। কিন্তু সেইটো নহয়, মাজে সময়ত পাইপ ক'ৰবাত যদি ফুটা হয় নিজে মেৰামতি কৰিব লাগিব। চৰকাৰক কৈ থাকিলে 2 মাহ লাগিব পাৰে, বুজি পালে না? এতিয়া 2 মাহলৈকে যদি পানী বাহিৰ ফালে ক'ৰবাত ভাঙি যাই থাকে, তুমি ক'ৰ পৰা পানী পাবা? তো সেই কামটো নিজে মেৰামতি কৰি ল'ব লাগিব। তাৰ কাৰণে সেইবিলাক নিজে ৰাইজে পইচা তুলি থাকিব লাগিব মাহে মাহে, হয় না নহয়? আগত যদি বোলে 20 টকা কৰিছিল, হয়তো 20 টাকাতকৈ কম, আর 20 টাকাতকৈ বেশি হলে রাইজৰ ভালৰ কাৰণে হ'ব চব। গতিকে মোদী ডাঙৰীয়াৰ সপোনবিলাক সেইটো আছিলে আৰু সেইমতে কৰিছে। আজি প্ৰত্যেকটা পৰিয়ালৰ ৰেচন কাৰ্ড যি আছে, মুখ্যমন্ত্ৰী কৈছে চাউল পাবই, কিন্তু এইবাৰ কি পাব? কমসে কম 1 কেজি দালি 25 টাকা কমত পাব ৰেচন দোকানত। আৰু যি পৰিয়ালৰ 5 জনতকৈ বেছি সদস্য আছে 2 কেজি দালি পাব, আৰু যেটো 25 টাকা কমত পাব দালিটো। চেনিটো 25 টাকা কমত পাব আৰু 2 কেজি পাব যদি 5 জনতকৈ বেছি মানুহ আছে। নিমখটো পাব তেনেকুৱাকৈ
কিন্তু যা তা বজাৰত গৈ কাজিয়া কৰিলে নহ'ব, কিন্তু ৰেচন দোকানত পাব। বুজি পালে না? আমাক য'তে ত'তে যাকে তাকে গালি দি থাকে, আমাকো গালি দি থাকে। এই এমএলএ কয় কোৱাটো আমি নাপালো দেখোন, কাম নাই বুলি কৈ থাকে। গতিকে য'তে ত'তে নহ'ব, চৰকাৰে য'ত য'ত কৈছে তাৰ পৰা। জল জীৱন মিছন আমাৰ বিভাগ আছে, আমি সিহঁতক ধৰিব লাগিব, ঠিক আছে। উজলা দিয়া বিভাগ আছে, সিহঁতক আমি ধৰিব লাগিব। স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা পায়খানা পাব, এইটো আমি ধৰিব লাগিব বা জনাব লাগিব। সেইমতে আমি চব কৰাই দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব বা আপোনালোকেও বিচাৰিব লাগিব। গতিকে চৰকাৰে আজি দুখীয়া মানুহৰ কাৰণে, ধনীটো নালাগে, ধনীটো আছে, দুখীয়া মানুহৰ কাৰণে কিমান আঁচনি মুখ্যমন্ত্ৰীয়ে কৈ গ'ল। প্ৰত্যেকজন মহিলা যিবিলাকে সেল্ফ হেল্প গ্ৰুপ আছে, ৰেজিষ্টাৰ হৈছে, এতিয়া 10,000 টকাকৈ এতিয়া দিব। ইয়াৰ পিছত আৰু সাবসিডি লোন পাই যাব। কি আঁচনি কৈছিলে? উদ্যমিতা আঁচনি। লাখপতি বাইদেউ সবকে লাখপতি কৰিব খুজিছে। আগত সেল্ফ হেল্প গ্ৰুপ 10জন মানুহৰহে 10,000 পাইছিলে, 20,000 পাইছিলে, 50,000 পাইছিলে, নহয় জানো? কিন্তু এতিয়া সেল্ফ হেল্প গ্ৰুপৰ প্ৰত্যেকজন সদস্যই 10,000 পাব। আৰু ইয়াৰ পিছত প্ৰত্যেকজন সদস্যই লোন পাব। কিমান পাব? 25,000 পাব প্ৰত্যেকজন। কল্পনা কৰক, এটা নিজৰ মাজত যদি ভালদৰে মিলামিচি হৈ ফালে একেলগে যদি কাম কৰে, পইচাটো তুলি ফালে, তেতিয়া একেলগে গ্ৰুপতো কাম কৰিব পাৰিব। আগতে গ্ৰুপত আছিলে, কোনোবাই খাই দিলে, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী পইচা ওলোৱাটো বাকীয়ে গম নাপায়, আৰু সিহঁতে ঘৰত দৰকাৰত খৰচ কৰি ল'লে। যেতিয়া সিহঁতে ধৰে, সিহঁতে আমি আৰু নাজানো বুলি কয়, পইচাটো চব খাই দিলে আৰু নাজানে। আৰু কি কৰিবা তাৰ পিছত? অকণমান পইচা আছিল, কিন্তু চৰকাৰে ইয়াৰ কাৰণে কি কৰিলে? সেল্ফ হেল্প গ্ৰুপটো থাকিবই লাগিব, কিন্তু পইচাটো নিজৰ নিজৰ একাউণ্টত সোমাব। আৰু সেল্ফ হেল্প গ্ৰুপ হিচাপে যদি কাম কৰিব লাগে, পইচাটো তুলি ফালে কৰিব লাগিব। তয়ো 1,000 দিবি, তয়ো 1,000 দিবি, ময়ো 1,000 দিম, আমি অমুক কাম কৰিম, ঠিক আছে? এনেকুৱাও কৰিব পাৰিব সেল্ফ হেল্প গ্ৰুপত। সেল্ফ হেল্প গ্ৰুপৰ ৰেজিষ্ট্ৰেশ্যন নহ'লে কোনো মহিলা মানুহে পইচা নাপায়। নাপায় জানো? পাব জানো বাইদেউসকল? লিডাৰ কেইটা আছে আমাৰ। সেল্ফ হেল্প গ্ৰুপত নথকা মহিলাই পাব জানো পইচা? নাপায়। পিছফালৰ পৰা জানিছে না? এতিয়া সেল্ফ হেল্প গ্ৰুপৰ নাম থকা 10,000 পাব যে, কাৰ কাৰ হাত দাম? এই আমাৰ আইতা আছে এজন বঢ়িয়া, বুঢ়ী বুলি নাপায় বুলি ভাবিব নালাগে, বুঢ়ী মানুহ পায়। গতিকে বুঢ়ী মানুহখিনিও সেল্ফ হেল্প গ্ৰুপ কৰিব লাগে চবে। কোনোবা কোনোবা হাত দাঙা নাই। গতিকে যদি সেল্ফ হেল্প গ্ৰুপ নাই, এতিয়াৰ পৰা সেল্ফ হেল্প গ্ৰুপ কৰিল। ভৱিষ্যতত নহ'লে সেল্ফ হেল্প গ্ৰুপৰ দ্বাৰা যিখিনি পইচা দি থাকিব, পিছত লাখ টকা দিলেও কিন্তু নাপাব।